हेलो फ्रेंड्स আপোনালোকক পুনৰবাৰ স্বাগতম জনাছো অসম বন্ধু ইউটিউব চেনেললৈ फ्रेंड्स আজি আমি কথা পাতিম ইউটিউব ভিডিও টেক্স কেনেকৈ উলিয়াব পাৰি মানে আপোনালোকে যদি মানে বিচাৰি পোৱা নাই টেক্স কেনেকুৱা টেক্স লগাব ইউটিউব ভিডিওৰ কাৰণে আপোনালোকৰ টেক্স যদি বনাব পৰা নাই তেনে হলে আপোনালোকৰ কাৰণে এটা সিম্পল ট্ৰিক লৈ আহিছো আপোনালোকে এইটো ট্ৰিক ইউজ কৰি ডাঙৰ ইউটিউবাৰ বোৰে কেনেকুৱা ধৰণৰ টেক্স লগায় সেইবিলাক আপোনালোকে চাবও পাৰিব আপোনালোকৰ যদি সময় কম থাকে তেনে হলে সেইবিলাক টেক্স কপি কৰি আনি আপোনাৰ ভিডিওটোত আপোনালোকে লগাব পাৰিব फ्रेंड्स তাৰ এইটো ট্ৰিক ব্যৱহাৰ কৰিবৰ কাৰণে এটা এপ্লিকেশন প্ৰয়োজন হ'ব এপ্লিকেশনটোৰ নাম হৈছে ইউটেক প্ৰো फ्रेंड्स আপোনালোকে পোনপ্ৰথমে গুগল প্লে ষ্টৰত যাব লাগিব গুগল প্লে ষ্টৰত গৈ আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰিব তাত গৈ আপোনালোকে সাৰ্চ কৰিব ইউটেক প্ৰো যোনটো প্ৰথম এপ্লিকেশন আহিব এপ্লিকেশনটো আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনালোকে ওপেন কৰিব ওপেন কৰি পেলাই আপোনালোকৰ মানে আপোনালোকে যোনটো ভিডিও ইউআৰএল মানে টেক্স উলিয়াব বিচাৰিছে সেই ভিডিওটো ইউআৰএল আপোনালোকে ওপৰত প্ৰেছ কৰি দিব যেনে মই চাব বিচাৰিম ডিম্পু বৰুৱা ইউটিউব ভিডিওছ বোৰত কেনেকুৱা ধৰণৰ টেক্স লগায় তাৰ বাবে আপোনালোকে ইউটিউব এপ্লিকেশনটোত যাব লাগিব তাত গৈ পেলাই আপোনালোকে সাৰ্চ কৰিব ডিম্পু বৰুৱা আপোনালোকে ডিম্পু বৰুৱা চেনেলটো ওপেন কৰি ল'ব ওপেন কৰি এটা ভিডিও সিলেক্ট কৰিব যেনে মই এই ওপৰৰ 1 নম্বৰ ভিডিওটো চাব বিচাৰিম যে এইটো ভিডিওত কেনেকুৱা ধৰণৰ টেক্স লগাইছে তাৰ বাবে আপোনালোকে 3 ডটত ক্লিক কৰিব 3 ডটত ক্লিক কৰাৰ পিছত আপোনালোকে শেয়াৰৰ অপচনত যাব শেয়াৰ অপচনত গৈ পেলাই আপোনালোকে কপি লিংকত আপোনালোকে ক্লিক কৰিব লিংকটো আপোনালোকে কপি কৰি ল'ব লিংকটো কপি কৰাৰ লগে লগে আপোনালোকে এই এপ্লিকেশনটো যাব ইউটেক প্ৰো এপ্লিকেশনটোত যাব এপ্লিকেশনটোত গৈ পেলাই আপোনালোকে এন্টাৰ ইওৰ ভিডিও ইউআৰএলত আপোনালোকে তাত লিংকটো পেষ্ট কৰি দিব পেষ্ট কৰি পেলাই আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ টেক্সবোৰ আহি যাব মানে ডিম্পু বৰুৱাই কেনেকুৱা ধৰণৰ টেক্স ইউটিউব ভিডিওবোৰত লগাই আপোনালোকে কমপ্লিট চাব পাৰিব অকল ডিম্পু বৰুৱা ভিডিওবোৰ বুলিয়ে নহয় বেলেগ ভিডিও আপোনালোকে চাব পাৰিব আপোনালোকে বেলেগ ভিডিও চাবৰ কাৰণে আপোনালোকে এই এপ্লিকেশনটোৰ পৰা এক্সাইট ল'ব লাগিব আপোনালোকে ইউটিউব এপ্লিকেশনত যাব সেম একে প্ৰসেস আপোনালোকে সাপোজ মই ধৰি লৈছো ওম ভক্সৰ এই ভিডিওটোৰ মই টেক্সটবোৰ চাব বিচাৰিছো তেতিয়া হলে মই এই চেনেলটোৰ মানে এই ভিডিওটোৰ লিংকটো কপি কৰি লওঁ সেম একে প্ৰসেস তাৰ পিছত মই এপ্লিকেশনটোত যাম এপ্লিকেশনটোত গৈ পেলাই এন্টাৰ ইওৰ ইউআৰএলত গৈ পেলাই ইউআৰএলটো প্ৰেছ কৰি পেলাই সাৰ্চ কৰি দিম সাৰ্চ কৰি দি পেলাই আপোনালোকে এইবোৰ আপোনালোকে মানে কি টেক্সটবোৰ আপোনালোকে দেখা পাব আপোনালোকে টেগবোৰ যদি লগাব বিচাৰে তেনে হলে আপোনালোকে কপি অলত ক্লিক কৰিব কপি অলত ক্লিক কৰাৰ লগে লগে গোটেইখিনি আপোনালোকৰ টেক্সটবোৰ কপি হৈ গ'ল তাৰ পিছত আপোনালোকে তাত টিৱাই ষ্টুডিওত গৈ পেলাই আপোনালোকে টেগবোৰ আপোনালোকে ইউটিউব ভিডিও আপোনাৰ ভিডিওবোৰত লগাব পাৰিব আৰু যদি বিচাৰে তেনে হলে লিখি এটা কৈ গৈ পেলাই টেক্সটবোৰ আপোনালোকৰ ভিডিওত লগোৱাটো তেনে হলে আপোনালোকে সিলেক্ট কৰিব আপোনালোকে বক্সত গৈ পেলাই আপোনালোকে চেক কৰি পেলাই আপোনালোকে কপিটো সিলেক্ট কৰি আপোনালোকে ক্লিক কৰি গৈ পেলাই আপোনালোকে ইউটিউব ভিডিওত আপোনালোকে লগাব পাৰিব फ्रेंड्स আপোনালোকৰ যদি কিবা ডাউট থাকে তেনে হলে মোক কমেন্ট বক্সত জনাব फ्रेंड्स যদি ভিডিওটো চাই ভাল পালে তেনে হলে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শেয়াৰ কৰি দিব যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনে হলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তেতিয়া হলে আমি পুনৰ লগ পাম তেতিয়ালৈকে বাই